and welcome to my YouTube channel. মই কৰিছপাই মোৰ YouTube চেনেলৰ অন্যটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছো। আজি এটা নতুন ভিডিঅ'লৈ আহিছো আৰু সেই ভিডিঅ'টো হৈছে এটা ব্ৰাইডাল ফটোশ্বুটৰ ওপৰত। মোক বা এজনী এটা ফটোশ্বুট কৰিবৰ কাৰণে মাতিছে। বায়ে খুব ধুনীয়া মেকআপ কৰে আৰু মোক ক'লে এটা ফটোশ্বুট কৰিবৰ কাৰণে আৰু আজি মই গৈ আছো ফটোশ্বুট কৰিবলৈ আৰু এটো মোৰ ফাৰ্স্ট এক্সপেৰিয়েন্স। এনেকে মই আগতে ফটোশ্বুট কৰোৱা নাই আৰু আজি এটাকে কৰিম বুলি ভাবিছো আৰু ভিডিঅ'টো চাই যাব, আপোনালোক সকলো দেখাই যাম মই। আমি এতিয়া বাজনী ঘৰলৈ গৈ আছো। এতিয়া আমি আহি পালোহি বাজনী ঘৰ আৰু এতিয়া আমি বহি আছো। মোৰ লগত ভাইটিও আহিছে, সি মোক থবলৈ আহিছে আৰু চাই থাকিব ভিডিঅ'টো। ইয়া বায়ে গোটেই সম্পত্তিখিনি উলিয়াই লৈছে, মেকআপ ষ্টাৰ্ট কৰিব আৰু এইফালে ইস্ত্ৰি দি লৈছে কাপোৰ কিযোৰ। এইটো হৈছে লোকেশনটো, আমি ইয়াতে এতিয়া ফটোশ্বুট কৰিম আৰু ভালে লাগিছে, জেগাটো ইমান বেয়া নহয়। এই জেগা এতিয়া ফটোশ্বুট কৰি হৈ গ'ল আৰু আমি আহি আছো ঘূৰি। এতিয়া গৈ কাপোৰ কানি খুলি মেকআপ চেকআপ অঁতৰাই ঘৰ যাম। আৰু এজনী চিম্পি বাই বহুত ধুনীয়া মেকআপ কৰি দিছে। আপোনালোকক লাগিলে কণ্টেক্ট কৰিব, চিম্পি বাৰ নম্বৰটো মই ডেছক্ৰিপশ্যনত দি দিম।